একেটা দিন কৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ কাৰণে আমি সকলোৱে গৃহবন্দী হ'ব লগা হৈছে। এইটো বাৰু ভাল পদক্ষেপ। কোনোবাই আকৌ একেটা দিনত নিজৰ নিজৰ ভাল লগা কামবোৰ কৰিছে। নেটফ্লিক্সৰ চিৰিজ চাইছে, টিভি চাইছে, মুভি চাইছে, ভাল লগা কিতাপ পঢ়িছে, খুৱাই খাইছে। মই আকৌ চাইহে আছোঁ দেই। কি চাই আছোঁ জানেনে? মায়ে বনোৱা আলুৰ চপ। বলক আপোনালোককো দেখাওঁ। আলু বইল কৰি লৈছোঁ। এয়া বইলটো কৰিব জানেই, চ' ইনষ্ট্ৰাকশ্যনখিনি নক'লোঁ আৰু। এই বইল আলুখিনি চেকি লৈছোঁ পানীৰ পৰা, যাতে পানী নাথাকে গাত। আৰু চেকি লৈ কিনে এইখিনি মায়ে পিটিকি দিছে। তাৰ মই দি দিছোঁ অকণমান হালধি, এয়া সোৱাদ অনুসৰি নিমখ। আলু কিন্তু 4টামান বইল কৰা হৈছিলে। অকণমান জিৰা গুড়ি। তাৰপিছত এইখিনি পিটিকি এয়া পিঁয়াজ 4টামান পিঁয়াজ ভাজি কিনে মই হেল্প কৰি দিছিলোঁ বাৰু মাক। মাৰ ভাল লগা মছলা কেইবিধ ইয়াতে আছে। বলক চাওঁ কি কি আছে। ইয়াত আছে আধা চামুচমান গোটা ধনিয়া, জলকীয়া 4-5টা, নহৰু, আদা, ধনিয়া পাত, নৰসিংহ পাত, আৰু আছে 5-6টামান জালুক। আৰু এইখিনি পেষ্টটো ইয়াতে মানে আলু পিটিকাখিনিৰ লগত মিক্স কৰি দিছে। জলকীয়া ধৰিব যে, সেইকাৰণে মায়ে কৰচেৰে পিটিকি আছে দেই, হাতেৰে পিটিকা নাই। এনেকুৱা নিজৰ মতে শ্বেপ বনাই ল'ব পাৰে। মায়ে দিছে এনেকুৱা শ্বেপ। এইটো শ্বেপ হেনো মাৰ প্ৰিয়, সেইকাৰণে দিছে। আপোনালোকে নিজৰ মতে দি ল'ব শ্বেপবোৰ। হৈ গ'ল গোটেইকেইটা ৰেডি। এতিয়া নেক্সট কি কৰিম চাই থাকক। মানে মই নকৰোঁ, মায়ে কৰিব। এয়া ভাজি লোৱা মানে শুকানে ৰ'ষ্ট কৰিলে চুজি হয়। তাত এনেকৈ আলু চপকেইটা লেটিয়াই দিছে, মানে আলু পিটিকাখিনি। আলুৰ লগতে বাকীবোৰ মছলাও প্ৰায়বোৰ ঘৰতে এভেইলেবল হয়ে। চ' এনেকুৱা লকডাউনৰ সময়ছোৱাত আপোনালোকে গধূলি চাহৰ লগত খোৱাকৈ এবাৰ বনাই চাব পাৰে। ভাল লাগিছিলে সঁচা কথা ক'বলৈ হ'লে। ইয়াৰ পাছতে গৰম ৰিফাইন তেলত এইকেইটা মই নাভাজোঁ, মায়ে ভাজিব। ৰঙচুৱাকৈ ভাজিলেই হৈ গ'ল আৰু আলু চপ ৰেডি। এনেদৰে গোটেইকেইটা আলু চপ ৰঙচুৱাকৈ ভজা হ'ল প্ৰায়। এইকেইটা আলু চপৰ লগত খাবলৈ বনালোঁ মই এটা চাটনিৰ ভিডিঅ'টো বনোৱা নহয়। পদিনা পাত, নেম্বু, জলকীয়া, ধনিয়া পাত, আদা, নহৰু, নিমখ আৰু মগু দাইল তিয়াই ৰাখিছিলোঁ। এইকেইটা বস্তুৰে ধনিয়া আৰু পদিনাৰ পৰিমাণটো সমান হ'ব লাগে, আৰু তাতকৈ কম হ'ব লাগে মগু দাইল। আৰু এটা কথা, গ্ৰীণ চাটনিত যদি টেঙা জাতীয় বস্তু ব্যৱহাৰ কৰে তেন্তে খোৱাৰ আগে দি ল'ব, নহ'লে চাটনিৰ কালাৰটো বেয়া হৈ যোৱাৰ এটা চান্স থাকে। এইটো আছিলে এটা সৰু টিপছ। মই ৰৈ নাথাকোঁ, জলদি খাওঁ। আপোনালোকে বনাই চাওক ঘৰত আৰু কমেণ্ট কৰি জনাওক কেনেকুৱা পালে খাই।